Good morning. আজি মই ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ পেজ নম্বৰ 27 ছেকেণ্ড পেৰাগ্ৰাফটো বুজাব লৈছোঁ। কালিতো মই তোমালোকক আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয়, কিহৰ কাৰণে নহয়, আজিকালি বৰ্তমানৰ শিক্ষাই কি বিচাৰে সেই বিষয়ত বুজালোঁ। তোমালোকে সকলোৱে হয়তো বুজি পাইছে বৰ্তমানৰ শিক্ষাই কি বিচাৰে কি নিবিচাৰে, হয়নে নহয়? তো সেই বিষয়ত বুজালোঁ। এতিয়া চোৱা, বৰ্তমানৰ শিক্ষাৰ দুখবিলাক ক'ত ক'ত আছে সেইটো মই ক'লোঁ। এতিয়া চোৱা নেক্সট পেৰাগ্ৰাফটো। এনেবিলাক হৈছে আমাৰ শিক্ষাৰ দুখ যে বৰ্তমান সকলোৱে নম্বৰ বা পাৰ্চেণ্টেজ বা মোৰ ল'ৰাটো প্ৰথম ক্লাছত উত্তীৰ্ণ হৈছে নে ছেকেণ্ড ক্লাছত উত্তীৰ্ণ হৈছে সেই বিষয়তে আজিকালি বৰ্তমান শিক্ষাটো দিয়া হয়। আৰু দিয়া হয় মানে তেওঁলোকে তেনেকেই ভাবে ন। তো এনেবিলাক শিক্ষাৰ দুখ, এনেবিলাক শিক্ষা হৈছে আমাৰ শিক্ষাৰ দুখ। কিন্তু বিলাত, মাৰ্কিন, উন্নত স্বাধীন দেশৰ শিক্ষাত এনেবোৰ চকুত পৰা ক্ৰুটি আমি দেখিবলৈ নাপাওঁ। কিন্তু আমাৰ এইখিনি শিক্ষা হৈছে আমাৰ ভাৰতৰ বা অসমৰ। কিন্তু বাহিৰত যোৱা তুমি বিলাত হওক, মাৰ্কিন হওক, বাহিৰৰ উন্নত দেশবোৰত আমেৰিকাত হওক, বহুত বাহিৰৰ দেশবিলাকত এনেবিলাক তুমি দুখ দেখিবলৈ পোৱা নাযায়। তথাপি এই শিক্ষাৰ ভিতৰ দিয়ে, তথাপিতো আমি আমাৰ এই যোনবিলাক দুখ আছে, শিক্ষাৰ দুখ আছে, সেইবিলাকৰ ভিতৰ দিয়ে আমি 10জন তাৰ পৰা কি কৰিব লাগিব, আমি দেশৰ বাবে 10জন শিক্ষিত উত্তীৰ্ণ হ'বই লাগিব, 10জন শিক্ষিত হৈ উঠিবই লাগিব। গম পালা নাই? মই এইটো কোৱা নাই যে তোমালোকে 40টাৰ ভিতৰত 10টা পাছ কৰিব লাগিব। জাষ্ট ফৰ এক্সাম্পল দিছোঁ যে তাৰ ভিতৰতে তোমালোকে শিক্ষিত হৈ উঠিবই লাগিব। কাৰণ আমাৰ এইবিলাক দুখ ক্ৰুটি থাকিব, হয়তো কিছুমানে বুজি পায়, কিছুমানে বুজি নাপায়। গম পালা নাই? সেইদৰে আমাৰ শিক্ষাৰ দিহা আমি উপৰঞ্জী স্বৰূপে সভা সমিতি আদি যি উপায়েৰে হক কৰি ল'বই লাগিব। আমাৰ শিক্ষাৰ আমি যিবিলাক নীতি নিয়ম আমি সভা সমিতি আদিৰ পৰাই আমি গ্ৰহণ কৰিব লাগিব। গম পালা নাই? আমি বেলেগত আৰু ক'তো বিচাৰি আমি সেই বুলি বিলাত, আমেৰিকা যুক্তৰাষ্ট্ৰ এইবিলাকতো আমি যাব নোৱাৰোঁ। কাৰণ তেওঁলোকৰ নিচিনা চহৰত আমাৰ নিচিনা শিক্ষাৰ যিবিলাক দুখ আছে, আমাৰ শিক্ষাৰ সেইবিলাক দুখ তেওঁলোকৰ নিচিনা চহৰত নাই। বৰ্তমান আমাৰ সমাজত হৈছে, গম পালা নাই? আমাৰ সমাজত হৈছে, বেলেগ একো নাই। এতিয়া আমাৰ কৰোণাৰ সময়ত বা আমাৰ ক্লাছ বন্ধ হৈ আছে বা আমি এক্সপ্লেনেশ্যন কৰিব পৰা নাই, তো তাৰ ফলত আমাৰ ষ্টুডেণ্টবিলাকো বহুত পিছ পৰি গৈছে। কিন্তু বৰ্তমান অনলাইন এক্সামটো হৈ আছে, অনলাইন এক্সামত ল'ৰা ছোৱালী একো ডেভেলপ নহয়। কাৰণ তোমালোকক মই এইটো কথাও ভালকৈ জানো, তোমালোকে বহুতে হয়তো ঘৰত আমি কুৱেশ্যন পেপাৰ কাটি দিম, তোমালোকে ঘৰত চাই চাই লিখিবা, হয়নে নহয়? তো নিজে এটা কষ্ট কৰিবলৈ শিকা ন। যদি নিজে চাই চাই লিখিলা তো তাৰ ফলত কি লাভটো হ'ল? তোমালোকৰ শিক্ষাৰ কিবা লাভ হ'ল জানো? কিন্তু সেইবিলাক হৈছে আমাৰ শিক্ষাৰ দুখ হয়। গম পালা নাই? তো তাৰপিছত চোৱা, এতিয়া তো সভা সমিতি আদিৰ উপায়েৰে আমি কি কৰিব লাগিব, আমাৰ নিজৰ শিক্ষা আমি গ্ৰহণ কৰিব লাগিব। দুখীয়াক পুতৌ কৰিবা বুলি পঢ়িলে সেই বিষয়ে শিক্ষা পোৱা নাযায়। দুখীয়াক মৰম কৰিবা বা দুখীয়াক অকণমান আদৰ কৰিবা, সেইটো আমি পঢ়িলে আমাৰ শিক্ষা হৈ নগ'ল। সেইটো আমি হাতে কামে লাগিব লাগিব, সেইটো আমি কৰি দেখাব লাগিব। তেতিয়াহে আমাৰ সেইটো আমি শিক্ষা লৈছোঁ বুলি গম পোৱা যাব। বিলাতৰ বিশ্ববিদ্যালয় আদিত ছাত্ৰই সহপাঠী দুখীয়া ছাত্ৰক সহায় কৰাৰ ব্যৱস্থা কৰে। যে বিলাতৰ বিশ্ববিদ্যালয়ত বা ইউনিভাৰ্চিটিবিলাকত কি হয়, ইউনিভাৰ্চিটি হওক, স্কুল হওক, তুমি ধনী বা তোমাৰ ফ্ৰেণ্ডজন হৈছে দুখীয়া, তো তেওঁক কি কৰে, সহায় কৰিবলৈ চেষ্টা কৰে। কিন্তু আমাৰ বৰ্তমান আমাৰ সমাজত সেইটো নচলে। যে তাৰ পইচা নাই, মই কি কৰিব লাগে, হয়নে নহয়? আমাৰ সমাজত সেইটো, আমাৰ ইনচাল্ট কৰিব, তোমাৰ দেউতাৰ অমুক নাই, তোমাৰ দেউতাৰ তমুক নাই। আমাৰ কম্পিটিশ্যন কৰে যে সি এইটো আনিছে, এইটো বস্তু ঘৰত গৈ মাক দেউতাকক কয় যে সি এইটো বস্তু আনিছে, মোক এইটো বস্তু দিয়া। কিন্তু মাক বা দেউতাকে ক'ৰ পৰা আনি দিব সেই বস্তুটো নাভাবে, হয়নে নহয়? কিন্তু সেই ফ্ৰেণ্ডজনে যোনটো বস্তু আনিছে তেওঁতো লৈ পেলাই তেওঁক সহায় কৰিব পাৰে ন, কিন্তু নকৰে। গম পাইছা নাই? তো সেই বস্তুটো বাহিৰৰ দেশত আছে, সেয়ে যে কোনোবা এজন দুখীয়া সহপাঠীক কিছুমান বস্তুত তেওঁ সহায় কৰে। দেশৰ কোনো নতুন আন্দোলন হ'লে তেওঁ তাত পাৰ্য মানে কি কৰে, নেতাসকলৰ লগত হাত উজান দিয়ে। দেশত কিবা নতুন আন্দোলন হ'লে তেওঁলোকে তাত কি কৰে, সহায় কৰে। আমাৰ দেশৰ ছাত্ৰৰ এনে সহযোগিতা বা এনে কাম কৰাৰ শিক্ষা কৰাৰ সুবিধা নাই। আমাৰ দেশত সেইবিলাক কৰাৰ সুবিধা নাই। গম পালা নাই? কিন্তু নাই বুলি আমি হাত সাৱটি বহি থাকিলে নহ'ব। আমি নিজে এনেবোৰ সুবিধা উলিয়াই ল'ব লাগিব। দেশৰ এই ঘোৰ দুৰ্দিনৰ ফলত আমি ডেকাসকলে পঢ়ুৱাসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু হৈ থাকিব লাগিব। বৰ্তমান গম পাইছে আমাৰ দেশখনৰ চিটুৱেশ্যনটো কেনেকুৱা হৈছে। মানুহ মাৰিছে, কাটিছে, ডেকা বুঢ়া চাবলৈ নাই, হয়নে নহয়? কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। গতিকে এনেকুৱা এটা দুৰ্দিনৰ দিনত আমি আগবাঢ়ি যাব লাগিব। গম পালা নাই? আমি কি কৰিব লাগিব, তোমাৰ ফ্ৰণ্টত বুঢ়া মানুহ এজনে কিবা কষ্ট কৰি আছে, তুমি তেওঁৰ কষ্টটো তুমি নিজে কৰিবলৈ ল'ব লাগিব। ৰাস্তা পাৰ হ'ব পৰা নাই, তুমি মানুহজনক ৰাস্তাটো পাৰ কৰাই দিব লাগিব। গম পাইছা নাই? তো তুমি যদি দেখিছা যে মানুহজনে ৰাস্তাটো পাৰ হ'ব পৰা নাই, তুমি দেখিও আওকাণ কৰি গৈছা, তাৰ ফলত তুমি কিতাপত পঢ়িছা যে সহায় কৰিবা, হয়নে নহয়? সহায় কৰিবা, তো সেইটো বস্তু মানুহক সহায় কৰিবা, দুখীয়া মানুহক সহায় কৰিবা, তো সেই বস্তুটো তোমাৰ কি লাভ হ'ল পঢ়ি পেলাই? তোমালোকে নিজে ভাবা, একোতো লাভ নহ'ল, হয়নে নহয়? গতিকে কিছুমান ক্ষেত্ৰত তোমালোকে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিবা। কিন্তু ছাত্ৰসকলে এই সকলোবোৰ কাম কৰিব লাগিব ছাত্ৰ জীৱনৰ সীমাত থাকি। এই সকলোবোৰ কাম তোমালোকে শিক্ষা যেতিয়া ছাত্ৰ অৱস্থাত থাকিবা সেইখিনি অৱস্থাতে কৰিব লাগিব।
গম পালা নাই পঢ়া শুনাৰ লগতে কিতাপৰ পঢ়াটোৱে অকল শিক্ষা নহয় তাৰ বাহিৰেও তোমালোকৰ বিহেভিয়াৰ তোমালোকৰ নেচাৰ সেইখিনি বস্তুটো তোমালোকে চকু দিব লাগিব কিতাপ পঢ়াৰ পিছত তোমালোকে কি জ্ঞান পাইছা আজি তোমালোকে ক্লাছ 10 পালাহি গোটেই স্কুলখনৰ ভিতৰত তোমালোক হৈছে ছিনিয়ৰ হয়নে নহয় তো ছিনিয়ৰ হিচাপে তোমালোকে সৰুবিলাকক কেনেকৈ ৰেচপেক্ট কৰিব লাগে কি কৰিব লাগে সেইখিনি হয়তো তোমালোকে জানা তো সেইখিনি যদি তোমালোকে স্কুলত যদি নকৰা আৰু কিতাপত যদি তুমি পঢ়া সৰুক মৰম কৰিবা কিবা লাভ আছে একো লাভ নাই হয়নে নহয় গতিকে যিটো বস্তু পঢ়া কিতাপৰ শিক্ষা তো সেই বস্তুটো কৰিবলৈ শিকিবা গম পালা নাই এতিয়া কাম কৰিব লাগে যে ছাত্ৰ জীৱনৰ সীমাত থাকি তো সেইখিনি কাম তুমি কেতিয়া কৰিব লাগিব ছাত্ৰ জীৱনতে কৰিব লাগিব তুমি বুঢ়া হয়তো কৰি লাভ নাই হয়নে নহয় তো তেওঁলোকে পঢ়া শুনা আদি সকলো কৰ্তব্য অটুট কৰিয়ে ওপৰঞ্চি স্বৰূপে এনেবোৰ বিষয়ত হাত দিব লাগিব তোমালোকে পঢ়া শুনা আদি সকলোবিলাক কৰি তাৰ পিছতহে তোমালোকে এইবিলাক বিষয়ত হাত দিব লাগিব কোনোবাই কিবা এটা কাম কৰিব পৰা নাই তোমাৰ ওচৰত আহিছে তুমি হেল্প কৰি দিবা কাৰণ তুমি জানা পঢ়া শুনা কিছুমান পঢ়া শুনা নাথাকা মানুহ থাকে তোমাৰ কাগজ এখন দেখালে যে বাবা এইটো কাগজখন চাই দিয়াচোন কি লিখিছে তুমি ক'বা নেকি যে মোৰ সময় নাই আপুনি যাওক বেলেগক দেখাওক তাৰপিছত লাভটো কি হ'ব তোমাৰ একো লাভ নহ'ল কিন্তু তুমি কিতাপত পঢ়িলা কি পঢ়িলা যে ডাঙৰক সন্মান কৰিবা ডাঙৰে নাজানা কথা কিছুমান তোমালোকৰ পৰা আমি শিকিবলগীয়া বহুত আছে হয়নে নহয় আমাৰ পৰা তোমালোকে শিকিবলগীয়া বহুত আছে কিন্তু তেওঁক তুমি কি কৰিলা তেওঁক তুমি নিশিকালা গতিকে সেইবোৰ কাম নকৰিবা পঢ়া শুনাৰ মাজতো এনেকুৱা কিছুমান কাম কৰিবা য'ত নেকি তোমাৰ পঢ়া শুনাটো ইউজ হয় ঠিক আছে তাৰপিছত চোৱা এইবোৰ কাম তোমালোকে পঢ়া শুনা এৰি থৈ নহয় পঢ়া শুনা কৰি তাৰপিছত ওপৰঞ্চি কাম স্বৰূপে তোমালোকে এইবোৰ কাম কৰিব লাগিব বাহিৰা কাম হিচাপে ছাত্ৰসকলে দেশৰ ভৱিষ্যত তোমালোকেই ভৱিষ্যত আমাৰ দেশৰ ভৱিষ্যত গম পাইছানে নাই আৰু আশা ভৰসাৰ কলি তোমালোকে এই আমাৰ দেশখন চাব লাগিব এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰপিছত ফল হৈ মাতৃ পূজাত লাগে কৈছে যে এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰপিছত ফল হৈ মাতৃ পূজাত লাগে যে তোমালোক হৈছে এতিয়া এপাহ কি কৈছা এটা কলি হৈ আছা হয়নে নহয় কলি হৈ পেলাই তোমালোকে ফুলপাহ যেনেকৈ প্ৰথমতে কি হয় এটা কলি পেলাৰ পিছত তাৰপিছত ফুল হয় ফুল হৈ পেলাই তাৰপিছত ফল হয় হয়নে নহয় ফল হোৱাৰ পিছত আমি কি কৰোঁ পূজা অৰ্চনা এইবিলাকত লগাওঁ হয়নে নহয় ঠিক তেনেকৈ তোমালোকে এতিয়া এটা কলি হৈ পেলাই এতিয়া তোমালোকে লাহে লাহে ফুল হ'বলৈ ধৰিছা হয় নহয় ফুল হ'লেতো এপাহ ফুলকতো চবেই চাই ন বা চবেই বিচাৰে ন যে ফুলপাহ ইমান ধুনীয়া হৈছে বা ফুলপাহৰ গোন্ধটো ইমান ধুনীয়া গোন্ধটো বা ফুলপাহ দেখিবলৈ ধুনীয়া সেই বস্তুটো তোমালোকে নিজৰ নিজে কিখিনি শিক্ষা লাভ কৰিছা সেইখিনিৰ লগত তুলনা কৰা ফুলপাহৰ গোন্ধটো ছাপ'জ তোমালোকৰ শিক্ষা গম পালা নাই ফুলপাহৰ গোন্ধটো তোমালোকৰ শিক্ষা আৰু তাৰপিছত যেতিয়া ফল হৈ পূজাত লাগিবা মাতৃ পূজাত লাগিবা তো সেইটোৱে হৈছে কি তোমালোকে দেশৰ কাৰণে কৰা কাম গম পালা নাই তো সেইটোৱে কৈছে যে এতিয়া তোমালোক ফুল হৈ আছা ফল হৈ পেলাই দেশৰ কাম কৰিবলৈ তোমালোকে